পৰীক্ষা হলত ছাত্ৰীক অশালীন আচৰণ বহি জমা দিয়াৰ সময়তে অকলশৰীয়া ছাত্ৰীক অশালীন আচৰণ প্ৰবক্তাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হোজাই মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত নিলম্বিত হল প্ৰবক্তা হোজাই মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰবক্তা এইজন জিতু কুমাৰ গুপ্তা উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকাৰ সময়তে প্ৰবক্তা জিতু কুমাৰ গুপ্তাৰ বিৰুদ্ধে শ্লীলতাৰ হানিৰ অভিযোগ এইগৰাকী ছাত্ৰীৰ শুকুৰবাৰে হোজাই মহাবিদ্যালয়ৰ ৬ নং হলত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ বহি জমা দিয়াৰ সময়তে অকলশৰীয়া এইগৰাকী ছাত্ৰীক অশালীন আচৰণৰ চেষ্টা চলোৱাৰ অভিযোগ এইজন প্ৰবক্তাৰ বিৰুদ্ধে আমাৰ কলেজৰ এজন ছোৱালী তো এক্সাম দি আছিলে হল 6ত এজন আমাৰ কলেজৰে টিচাৰ কিবা সেক্সুৱেল হেৰাসমেণ্ট কৰিছিলে আমি সোধাৰ পিছত সি কৈ আছে যে সি যিটো ৰুমত পঢ়িছিলে মানে এইটো ৰুমত সি অকলে এজন ছোৱালী আছিলে জিতু কুমাৰ গুপ্তা ছাৰজনৰ নাম হিন্দী ডিপাৰ্টমেণ্টৰ মহাবিদ্যালয়ৰ ভিতৰতে ছাত্ৰীক অশালীন আচৰণ কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে প্ৰতিবাদত উত্তাল হৈ পৰে হোজাই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল जब पेपर सबमिशन का टाइम हुआ तो जीतू कुमार गुप्ता सर पेपर कलेक्ट करने आया था पर उन्होंने तब मुझे मॉलेस्ट किया आज सभी स्टूडेंट्स यूनियन ने मुझे बहुत सपोर्ट किया जिसके वजह से मुझे आज जस्टिस ছাত্ৰ ছাত্ৰীৰ হেঁচাত বিতৰ্কত সোমাই পৰা হিন্দী বিভাগৰ প্ৰবক্তা জিতু কুমাৰ গুপ্তাক নিলম্বন কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই হোজাই মহাবিদ্যালয়ত সংঘটিত এনেধৰণৰ ঘটনাই কালিমা সানিছে গুৰু শিষ্যৰ সম্পৰ্কত হোজাইৰ পৰা লিতুমণি নাথ নিউজ লাইভ।